শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আপোনালোকক আজি মই এটা বড়ো চেনেলৰ দ্বাৰা চৰাংলামা বড়ো চেনেল, আপোনালোক হয়তো কেতিয়াও এই চেনেল চোৱা নাই। এই চেনেলৰ দ্বাৰা আপোনালোকক মই এতিয়া অসমবাসীক এটা খবৰ দিব বিচাৰিছোঁ। ৰাইজ, আপোনালোকে এই চেনেল যদি ভাল পায় বা বেয়া পায় মই ইয়াৰ বিষয়ে একো ক'বলৈ নাযাওঁ, কিন্তু আপোনালোকক মই ক'ব বিচাৰিছোঁ এই চৰাংলামা ইউটিউব চেনেলত বড়োসকলে বহুতখিনি কথা গম পাইছে, জানিছে। গতিকে মই অসমবাসীৰ ৰাইজক মই আজি অনুৰোধ কৰিব বিচাৰিছোঁ, এই বড়ো চেনেলৰ দ্বাৰাই আপোনালোকে কিছুমান কথা অৱগত হওক। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ বাৰে বাৰে শ্ৰদ্ধেয় ৰাইজ, চাওক ৰাইজ, আজি অসমত বুলি ক'ব নোৱাৰোঁ আমি, গোটেই ভাৰত নহয় গোটেই বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনা ভাইৰাছ ৰাইজ। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ ৰাইজ, আপোনালোকে ইমানেই বুজিও ইমানেই শিক্ষিত হৈও যিহেতু আমাৰ মিডিয়াত বা নিউজ চেনেলত দেখুৱাই আছে, আপোনালোকে কিয় বুজি পোৱা নাই ৰাইজ? আপোনালোকে বুজিবলৈ সক্ষম হোৱাটো মই অতিকে প্ৰয়োজন বোধ কৰোঁ ৰাইজ। চাওক ৰাইজ, আপোনালোকে আজি অসমত কেতিয়াও হোৱা নাছিলে, কিন্তু আজি অসমত আহিলে ক'ৰ পৰা কৰোনা ভাইৰাছটো? আপোনালোকে চাওক, মই বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ মুছলিম সম্প্ৰদায়ৰ লোকসকলক। তেখেতলোকে মানে বুজিও কিয় নুবুজাৰ ভাও ধৰিছে, কিয় বুজিও তেখেতলোকে অৱজ্ঞা কৰিছে। অসমত প্ৰথমতে কৰোনা ভাইৰাছ কোনে সৃষ্টি কৰিল ৰাইজ? ৰাইজ, মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে মুছলিম ধৰ্মৰ মানুহ, ময়ো এজন মিছনাৰী ধৰ্মৰ মানুহ ৰাইজ। আপোনালোকৰ আৰু আমাৰ ধৰ্মৰ মাজত কি পাৰ্থক্য আছিলে মুছলিম আৰু খ্ৰীষ্টান ধৰ্মৰ মাজত? গতিকে মই আপোনালোকক ক'ব বিচাৰি আছোঁ ৰাইজ, আপোনালোকে মুছলিমসকলে আজি কিয় এই অসমবাসী ৰাইজৰ আগত ইমান এটা অদ্ভুত ধৰণৰ বেমাৰটো সৃষ্টি কৰিব বিচাৰিছে ৰাইজ? গতিকে আপোনালোকক মই ক'ব বিচাৰিছোঁ, মুছলিম ৰাইজক আপোনালোকে একগোট হওক, একত্ৰিত হওক, একত্ৰিত হৈ আপোনালোকে সাৱধান হওক, যাতে অসমবাসীৰ ৰাইজত আপোনাৰ পৰিয়ালৰ মাজত এই বেমাৰটো যাতে নহয়। গতিকে মই আপোনালোকক বাৰে বাৰে বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ ৰাইজ, মুছলিমবাসীৰ ৰাইজ, আপোনালোকে কিয় আজি বুজি অবুজ? শিক্ষিতৰ ভিতৰত ক'বলৈ গ'লে আমি আদালতত যাম, আপোনালোকৰ মুছলিমসকলক যে আমি দেখা পাওঁ। শিক্ষিতৰ ভিতৰত যদি আমি ডক্তৰ বিচাৰি যাওঁ, মুছলিমবিলাকে ডক্তৰ আছে ৰাইজ। কিন্তু বেমাৰটো কোনে সৃষ্টি কৰিছে এতিয়া ৰাইজ? এটা যদি কোনোবা ভেকচিন দিবলৈ আহে ডক্তৰৰ, কোনোবা হিন্দু মানুহবিলাকে নাযায় ৰাইজ। ভেকচিন বুলি কোৱাৰ লগে লগে ভয় কৰে, ভেকচিন ল'বলৈ নাযায়, পংগু হৈ দেহাত হাত ভৰি কিবা এটা বেয়া হয় বুলি ভয় কৰে হিন্দুবিলাকে। কিন্তু মই মিছনাৰী হিচাপে ভয় কৰা নাই আপোনালোকক আজি। সেই গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ, মুছলিমসকলে কোনোবাই যদি কালি ভেকচিন দিবলৈ আহিছে, তেতিয়াহ'লে আপোনালোকৰ মুছলিমসকলেই আটাইতকৈ বেছি ডক্তৰৰ ওচৰত যায়। আৰু শিক্ষিত বুলি ক'বলৈ গ'লে আপোনালোকৰ মুছলিমসকলে আটাইতকৈ শিক্ষিত। ডক্তৰ যাওক, উকিলক বিচাৰক, কাক বা বিচাৰক, আপোনালোকৰ মুছলিমসকলে শিক্ষিত। কিন্তু আজি শিক্ষিত জগতে কিয় এই অসমত বিয়পাইছে আপোনালোকে মুছলিমসকল? আপোনালোকে মোক বেয়া পাব পাৰে, আজি বেয়া পাওক আপোনালোকে, কিন্তু মই সত্য কথা কৈছোঁ নে অসত্য কথা কৈছোঁ আপোনালোকে বিচাৰ কৰি চাওক ৰাইজ। আজি হ'ব লাগিছিলে, হৈছে, বাহিৰৰ পৰা অহা দুই এজন হিন্দু ব্যক্তিও হৈছে, নোহোৱা নহয়। হিন্দু ব্যক্তিও হ'লেও তেখেতলোকে ট্ৰিটমেণ্ট কৰিছে, কিন্তু আপোনালোকৰ মাজত কিয় লুকাই আছে ৰাইজ? আপোনালোকে এই কথাটো লুকাই ৰাখিব নালাগে। আপোনাৰ হৈছে আজি, কালি পৰিয়ালৰ হ'ব, কালি জিলাৰ হ'ব, কালি ৰাইজৰ হ'ব, তেনেকৈ ধৰণে আপোনালোকে কিয় কৰি আছে ৰাইজ? গতিকে মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰি আছোঁ ৰাইজ, আপোনালোকক মই হাত জোৰ কৰি কৈছোঁ মুছলিম ভাইসকল, আপোনালোকে এই যাতে এনেকৈ ধৰণৰ নকৰে আৰু আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। সাৱধানে আমাৰ এই কৰোনাৰ পৰা আমাক প্ৰতিষেধক, ইয়াৰ বাদে আমাৰ কোনো প্ৰতিষেধক নাই ৰাইজ। গতিকে মই কৈছোঁ অসমবাসী সকলো ৰাইজক, অসমবাসীৰ যিমান আমাৰ জনজাতি অজনজাতি, সোণোৱাল, দেউৰী, ৰাভা, হাজং, সকলোকে মই অনুৰোধ কৰি আছোঁ, বেংগলী, বিহাৰী, নেপালী সকলোকে, ST, SC আদিবাসী ভাইসকলকো মই
অনুৰোধ কৰি আছোঁ যে আপোনালোকে সাৱধান হোৱাটো মই উচিত হিচাপে আমাৰ সাৱধানতাই আমাক ৰক্ষা কৰিব এই ৰোগৰ পৰা। গতিকে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ ৰাইজ, আপোনালোকে এনেধৰণৰ নকৰি যাতে সাৱধানতা অৱলম্বন কৰি আপোনালোকে লুকাই নাথাকে। আপোনাৰ নিজৰ দেহত যদি অসুখৰ অনুভৱ কৰিছে, জ্বৰৰ অনুভৱ কৰিছে, তেন্তে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক। ৰাইজক মই এই কথা বিচাৰিছোঁ। এই আজি মই কোৱাৰ কাৰণে মুছলিম ভাইসকলে মোক বেয়া পাব পাৰে, মই তাকো কৈছোঁ। আপোনালোকে যদি মোক বেয়া পায় মানে বেমাৰক ভাল পায়, মই এইটো আপোনালোকক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। গতিকে আপোনালোকে বেমাৰক ভাল পাব পাৰে, কিন্তু আমি ৰাইজে আমাৰ দৰে আমি থাকিব লাগিব। গতিকে আপোনালোকে বেমাৰক মৰম নকৰিব, আপোনালোকে লুকাই ফুৰাই নাথাকিব। আপোনাৰ দেহত যদি কিবা এটা অসুখ অনুভৱ কৰিছে, এতিয়া মই এই আজি চোৰাং লামা ইউটিউবৰ চেনেলৰ দ্বাৰা বড়ো চেনেলৰ জৰিয়তে আপোনালোকক প্ৰকাশ কৰিছোঁ। প্ৰকাশ কৰাৰ মতে মোৰ মতে মই যিটো প্ৰকাশ কৰিব বিচাৰিছোঁ তাক আপোনালোকক স্পষ্টকৈ কৈছোঁ, যাতে আপোনালোকে এনেধৰণৰ নাথাকি আপোনালোকে স্পষ্টভাৱে সশৰীৰে সমনে সুস্থ মনে আপোনালোকে গৈ ডক্তৰৰ তাত চিকিৎসা কৰক, নিজকে সুস্থ ৰাখক, নিজৰ পৰিয়ালক সুস্থ ৰাখক, জনসাধাৰণক সুস্থ ৰাখক, ৰাজ্যবাসীক সুস্থ ৰাখক। মই ইমানতে আপোনালোকক কৈ, তাৰ ভিতৰত যদি আপোনালোকে কিবা এটা উত্তৰ বিচাৰে, তাৰ উত্তৰ মই আপোনালোকক অৱগত দিনত আপোনালোকক মই ইয়াৰ উত্তৰৰ বিষয়ে ক'ম বুলি মই আজি মোৰ এই চোৰাং লামা ইউটিউব চেনেলৰ দ্বাৰা আপোনালোকক প্ৰকাশ কৰিছোঁ। গতিকে আপোনালোকক মই কৈছোঁ, আপোনালোকে যদি ভাল পায় লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি আপোনালোকে ভাল নাপায় সেইটো আপোনালোকৰ কথা। মই ইমানতে কৈ বক্তব্য মোৰ সামৰি মাৰিছোঁ। জয় অসম।